দোকানলৈ বুলি গৈ আছোঁ। দোকানৰ পৰা চাৰ্ফ, চাবোন আৰু ধূপ আনিবলৈ বুলি গৈছিলোঁ। এতিয়া আকৌ বা চেলাই থ্ৰেডিং কৰি আছে। চেলাই থ্ৰেডিং কৰি হোৱাৰ পাছত এয়া মেকআপ কৰি আছে। এইখিনি মেকআপৰ বস্তুখিনি। এইফালে আকৌ বাহিৰত মাছ বেচি আছে আৰু খুৰীহঁতেও শাক কাটি আছে। বা আৰু মাও পালেহি। দৰা ঘৰৰ মানুহবোৰো পালেহি। গাড়ীৰ পৰা বস্তুবোৰো নমাই আছে আৰু ভিনদেউ বাপেকেও জোতাযোৰ খুলি আছে। মই এতিয়া বাবাক ভৰি ধুৱালোঁ। তাৰ পাছত মাককো ভৰি ধুৱালোঁ। আকৌ এইফালে ভিনদেউ আহিলে, ভিনদেউকো ভৰি ধুৱালোঁ। ভিনদেউ মোক মৰমত কিবা এটা দিলে। জেঠাই, জিঠু, দাদাহঁতো পালেহি আৰু এইফালে চবেই চাহ খাই তামোল খাবলৈ লৈছে আৰু দৰা কইনাও সমাজৰ মাজত বহিলহি। কইনাই দৰাক, দৰাই কইনাক আঙুঠি পিন্ধাবলৈ যাৰ যোগাৰ চলি আছে। দৰাই কইনাক এতিয়া কপালত সেন্দুৰ দিছে। কইনাক আঙুঠি পিন্ধাবৰ কাৰণে আঙুঠিটো বটাৰ পৰা লৈ লৈছে। চাওকচোন, চবেই এইফালে ফটো মৰাত ব্যস্ত হৈ আছে। কইনাজনীয়ে দৰাটোক আঙুঠি পিন্ধাইছে। আঙুঠি পিন্ধাই দৰাটোক সেৱা কৰিছে আৰু দৰা কইনাও সমাজৰ মাজত আশীৰ্বাদ ল'লে। মাক আৰু বাপেকৰ ওচৰতো আশীৰ্বাদ ল'লে। কইনাই দৰাক সেৱা কৰিলে। ফটো মাৰিবলৈ বুলি বাহিৰলৈ ওলাই আহিলে। ফটো মাৰি হোৱাৰ পাছত চবেই খাবলৈ বহিলে। কইনা আৰু দৰা সাহন চাওকচোন। ভাত খাই আজৰি হোৱাৰ পাছত চবেই ফূৰ্তি কৰিলে আৰু নেক্সট ব্লগত লগ পাম। বাই। আমদানি গাঁঠিছো, দুৱাৰ দলি তাৰিছো।